শ্বহীদ হ'ল বৰপথৰৰ পদুম বাহাদুৰ শ্ৰেষ্ঠ বীৰ জোৱানজনক আজি নিজ গৃহভূমিত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ল শেষকৃত্য। দেওবাৰে কাশ্মীৰত পাকিস্তানী সেনাৰ সৈতে সংঘটিত হোৱা প্ৰচণ্ড গুলীয়াগুলী ঘটনাত শ্বহীদ হ'ল অসমৰ বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠ। ধন বাহাদুৰ শ্ৰেষ্ঠৰ পুত্ৰ পদম বাহাদুৰ শ্ৰেষ্ঠই 2001 চনতে গোৰ্খা ৰেজিমেণ্টত যোগদান কৰিছিল। 39 নং গোৰ্খা ৰেজিমেণ্টৰ জোৱান আছিল হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠ। জোৱানজনে এৰি থৈ গৈছে পিতৃ মাতৃ পত্নী দুগৰাকী কন্যা আৰু এটি পুত্ৰক। গোলাঘাট ধনশিৰি মহকুমা বৰপথৰৰ অতি ভিতৰুৱা গাঁও হাতীগুলিত ঘৰ তেওঁৰ। শ্বহীদ জোৱানজনৰ নিজ বাসগৃহত আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ল শেষকৃত্য। শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠলৈ ৰাজপথত জনতাৰ শ্ৰদ্ধাঞ্জলি। পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে মুখৰিত হ'ল গোলাঘাট বৰপথাৰৰ ৰাজপথ। VIP-VVIPৰ লগতে অগণন লোকৰ আগমন ঘটিল শ্বহীদ জোৱানজনৰ বাসগৃহত। বৰপথাৰৰ অতি পিছপৰা শ্বহীদ জোৱানৰ গাঁওখনৰ উন্নয়ন হোৱাৰ কথা ব্যক্ত কৰে কৃষি মন্ত্ৰী অতুল বৰাই। গাঁওখনৰ উন্নয়ন হওক উন্নতি হওক সেইটো মনে প্ৰাণে কামনা কৰিছে। আজি অহাৰ পিছতে ৰাইজে দুখ পালেও গৌৰৱ অনুভৱ কৰিছে যে পদুম বাহাদুৰ শ্ৰেষ্ঠৰ এইখন গাঁও কৈছে যে ইয়ালৈ যিটো ৰাস্তা সেই ৰাস্তাটো নিৰ্মাণ কৰি ৰাস্তাটোৰ নাম এই শ্বহীদগৰাকীৰ নামত হ'ব লাগে। আমি এই গোটেই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আৰু তেখেতসকলো নিশ্চয় আহিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক ইয়ালৈ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এক্সগ্ৰেছিয়া ঘোষণা কৰিছে 20 লাখ টকা। যিখিনি পৰিয়ালে জানে কাৰণ পৰিয়ালৰ লগত যোৱাকালি পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী যোগাযোগ কৰিছে। গতিকে আজি যিটো ইয়াত পৰিৱেশ আমি প্ৰত্যক্ষ কৰিছোঁ ৰাইজে অত্যন্ত মৰ্মাহত হৈছে। উল্লেখযোগ্য যে হাতীগুলিৰ পৰা কাছমাৰী সংযোগী দৈয়াং নদীৰ ওপৰত এখন পকী দলং শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ নামত নিৰ্মাণ কৰিবলৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অসম চৰকাৰক আহ্বান জনাইছে। ইয়াৰ লগতে কেইবাটাও দাবী জনাইছে গোৰ্খা ছাত্ৰ সন্থাই। ধনশিৰিৰ পৰা প্ৰদীপ চহৰ ৰিপৰ্ট, অসম ফোকাছ। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অসম চৰকাৰক বিভিন্ন দাবী তেওঁলোকৰ পৰিয়ালৰ লগত আমি আলোচনা কৰি প্ৰস্তুত কৰি উলিয়াইছোঁ। তাৰ ভিতৰত ধৰক আমাৰ যিখন ইয়াৰ পৰা কাছমাৰী সংযোগী এখন দলঙৰ খুবেই প্ৰয়োজন, কাৰণ এই গোটেই হাতীগুলি অঞ্চল এই গোটেই বৃহৎ অঞ্চলৰ ৰাইজে হস্পিটেলৰ ব্যৱস্থা ল'বৰ কাৰণে তেওঁলোক কাছমাৰীত যাব লগা হয় আৰু কাছমাৰীলৈ যাবৰ বাবে দৈয়াং নদী পাৰ হৈ যাব লগা হয়। গতিকে দৈয়াং নদীৰ ওপৰত আমাৰ শ্বহীদৰ নামত এটা দলং নিৰ্মাণ কৰিবলৈ আমি অসম চৰকাৰক ইয়াৰ এই নিউজ চেনেলৰ দ্বাৰা আমি দাবী জনাইছোঁ। পাবজান চাহ উদ্যোগৰ পৰা আমাৰ শ্বহীদৰ ঘৰলৈকে যি পকীপথ আহিছে সেই পকীপথ নৱীকৰণ কৰি আমাৰ শ্বহীদৰ নামত আমি নামাকৰণ কৰিবৰ বাবে দাবী দিছোঁ। আমি পৰিয়ালৰ এজন সদস্যক যোগ্যতা অনুসাৰে চৰকাৰী পদত মকৰল কৰিবৰ বাবেও আমি দাবী উত্থাপন কৰিছোঁ আৰু বিভিন্ন ধৰণৰ এটি দাবীৰ সূচী তৈয়াৰ কৰি আমি অসম চৰকাৰলৈ প্ৰেৰণ কৰিম আৰু এই দাবীসমূহ অতি শীঘ্ৰে তেওঁলোকে পূৰণ কৰিবৰ বাবে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।